আমি এক্সাম দি ওলাই আহিলোঁ। তাৰপিছত বাবা ক'ৰবাত মুগা চাবলৈ গৈছিলে। তাৰপৰা ফোন কৰিলে মই গৈ আছোঁ, তহঁতি কেণ্টিনত কিবা এটা খাই ল। আমি কেণ্টিনলৈ গ'লোঁ। কেণ্টিনত কলেজ বন্ধ হয় ইভাগে লকডাউনৰ কাৰণে, সেইকাৰণে একো বনোৱা নাছিলে। তাৰপৰা আমি কেণ্টিনত সোমাই কেণ্টিনত ছাৰহঁতো বহি আছিলে, ছাৰহঁতৰ লগতে অকণমান কথা পাতিলোঁ। তাৰপৰা ওলাই আমি আহি পাওঁতে বাবা আহি পালেহি। তাৰপৰা আমি বাবাক ক'লোঁ একো খাব নাপালোঁ, কেণ্টিনত একো নাই। বাবা ক'লে আমি হেৰিয়তে ধেমাজি টাউনতে খামগৈ নহ'লে বুলি ক'লে। তাৰপৰা আহি আছোঁ, সি আমাক ফ'ল' কৰে। মই তাক চিনি পাওঁ, যিহেতু কলেজৰ লাইব্ৰেৰীত কিতাপ দিয়া মানে তাইও চিনি পাইছে। আমি দেখিছোঁ সি আমাক এবাৰ আগত গৈছে বাইকখন, এবাৰ পাছত আনিছে, আমাতকৈ পাছ কৰি দিছে। আমি ভবা নাই সি এনেকুৱা এটা কৰিব বুলি। তাৰপিছত সি আমাৰ পাছে পাছে আহি আছে। আমি ধেমাজি বাছ ষ্টেণ্ডৰ ওচৰত বাইকখন ষ্টেণ্ড কৰিছোঁ, সি আমাৰ বাইকখনৰ ওচৰতে ৰখাইছে। তাৰপিছত আৰু মোৰ কিতাপ এখন কিনিব আছিলে। আমি সত্ৰ বুক ষ্টল যাম বুলি বাবাৰ পৰা পইচাটো ল'ব লৈছিলোঁ। বাবা বাইকত উঠি থাকোঁতে মোক পইচাটো উলিয়াই দিছিলে। বাবা বাইকখন ৰখাব নাপালে, সি প্ৰথম বাবাক কাটিলে হাতত। তাৰপিছত হাতত কটাৰ পাছত বাবা হেমলেট পিন্ধি আছিলে, ইয়াত মাৰিছে। হেমলেট দুফাল হৈ দাখন ইয়াত পৰিছে। তাৰপাছত নন্দিতা মোৰ পাছত আছিলে। তাৰপৰা মই বাবাক মই দেখি আগবাঢ়ি যাওঁতে সি মোক ইয়াত ঘাপ মাৰি দিলে। মই মাটিত শুই পৰিলোঁ। তাৰপিছত তাইক কেনেকৈ কাটিলে মই নেদেখিলোঁ। তেতিয়া মই সাৰ পাই পেলাই উঠিছোঁ, তেতিয়া মই বাবাক তাক শিলগুটিডালত খেদি যোৱা দেখিছোঁ। গাড়ী এখনে তাক এনেকৈ খুন্দা মাৰি দিব লৈছে, তাৰ হাতত দা এখন আছিলে। তাইলৈ ঘূৰি চাইছোঁ, তাই মাটিত পৰি আছে। তাৰপৰা ওচৰৰ মানুহবিলাকে তাইক ধৰিছেহি। তাৰপৰা মই বাবাক চিঞৰিছোঁ। তাৰপিছত আমাৰ কলেজৰ দাদা দুজন আৰু মানুহ এজন আহিছিলে, প্ৰাক্তন বুলি কৈছে, তেওঁলোকক আগতে দেখা নাই। তাৰপৰা তেওঁলোকে 108ত আমাক ধেমাজিলৈ লৈ গৈছে দুইজনীকে। আমি মই লগতে থাকোঁ প্ৰায়। আমি চিলেবাছ কোনটো পঢ়িম, তাই কোনটো পঢ়িব, চব পাতি পাতি পঢ়িছিলোঁ দুইজনীয়ে। তাই প্ৰফেচাৰ হ'বলৈ মন নাছিলে। তাই কৈছিলে আমাৰ কিতাপ ইয়াত পাবলৈ নাই, আমি অৰ্ডাৰ কৰি আনো। তাই কৈছিলে, তাই মোক ডক্তৰ বুলি মাতে, তাইক মই শইকীয়া বুলি কওঁ। তাই মোক কৈছিলে মানে তই কিতাপবোৰ এতিয়া কিনি থৈ দে, এতিয়া আমাক এটা চেমতহে লাগিব, অকল MA কৰোঁতে কিন্তু এইখিনি কিতাপ আমাক লাগিব সেই বুলি কৈছিলে। তাৰ খুৰাক এজন ডাঙৰ এনেকৈ কিবা এটা বুলি মই গম পাইছোঁ মানুহৰ মুখত শুনি। সি এয়াই নহয়, আমাৰ কলেজত গম পোৱা মতে মই এতিয়া আৰু কেইবাটাও কাণ্ডও কৰিছিলে। তাৰ খুৰাক এটা ফোনত যোনটো মীমাংসা হৈছে বচাই থাকে, আৰু বহুত ছোৱালী জীৱন ধ্বংস কৰি থৈছে। নন্দিতাই তাক বহুত ঘিণ কৰিছিলে মানে তাই তাৰ নামটো শুনিব বিচৰা নাছিলে। সি তাইক কলেজতো বহুত দিন আমনি কৰিছিলে। এক্সাম দি থাকোঁতে সি মেমহঁতক সুধি তাই এক্সাম হলতো আমনি কৰিছিলেগৈ। সি নন্দিতাক ধমকি দিয়ে এনেকৈ তাৰপিছত তাই যদি মৰিধল চাৰিআলিলৈ যায়, সি স্কুটি লৈ পাছে পাছে গৈ পেলাই তাইক এনে যি গালি। মই সন্মুখত থাকোঁতে এদিন আমি A4 সাইজৰ পেপাৰ কিনিব গৈছিলোঁ। সি নন্দিতাক ইমান বেয়া বেয়াকৈ মৰিধল চাৰিআলিতে গালি পাৰিছে। নন্দিতাক সি যদি এইফালে আহিছে, মই সিচাই তাৰ ফালে গুচি আহিছোঁ। নন্দিতাক হাতত ধৰি পেলাই অঁতৰাই আনিছোঁ। মানুহখনে ভাবিছে চাগে সি মোৰ লগতে কিবা এটা আছে বুলি ভাবিছিলে চাগে, সেই মৰিধল চাৰিআলিত দেখা মানুহ। নন্দিতাৰ আগতো সি আমাৰ ডিপাৰ্টমেণ্টৰে কেইবাজনী ছোৱালীৰ লগত তাৰ জেং আছে বুলি গম পালোঁ। আৰু তাৰ কেইবাবাৰো বিয়া পাতিব লগা বিয়া সি নাই পতা বুলি গম পাইছোঁ।